ভাগ্য নিৰ্ণয় হৈ পৰিছে হাউলি ৰাসৰ ৰেঞ্জ ৰোভাৰ বাহনখনৰ। হয়, এয়া সেই ভাগ্যৱান যুৱকজন ইনজামুল, যিয়ে লাভ কৰিছে হাউলি ৰাস মহোৎসৱৰ প্ৰথম পুৰস্কাৰ ৰেঞ্জ ৰোভাৰ। হয়, হাউলি ৰাস উপহাৰ কুপন খেলৰ প্ৰথম উপহাৰ ৰেঞ্জ ৰোভাৰ বিজেতা এইজন ইনজামুল, হাউলি উত্তৰ কালঝাৰৰ ইনজামুল হক। এই খবৰটো পাই ওৰে নিশা শুব পৰা নাছিল ইনজামুলে। আমাক কোৱাৰ ধৰণে যোৱা নিশাতে খবৰ পাই ওৰে নিশা শুব পৰা নাছিল ইনজামুলে, আৰু তেওঁৰ আনন্দৰ যেন সীমা নোহোৱা হৈছে ইনজামুলৰ। আমি ইতিমধ্যে তেওঁৰ ঘৰত আহি পাইছো আৰু তেওঁৰ এই বক্তব্য। নামটো ইনজামুল হক। প্ৰথম পুৰস্কাৰটো প্ৰথম কেনেকে গম পালে, কেতিয়া গম পালে? এইটো ৰাতিও গম পাইছোঁ আমি 11টামান বজাত। 11টা বজাত খেল চাই আছিল নে আপুনি? খেল চোৱা নাই, চাৰ্টটো আহিছে, তাৰমানে তাত মানুহ আছিল, চাৰ্টটো দিছে আমাক ফটো মাৰি। ফটোখন পোৱাৰ পিছত আপুনি গম পাইছে? অঁ, ফটোখন পাই কিনে তাৰ ঘৰত চালোঁ, চাই কিনে দেখোন মাৰছে। কেইটামান ৰাখিছিল? দুটা টিকেটে পাইছিল। লাইন ধৰি লোৱা টিকেট? লাইন ধৰি লোৱা। কষ্টৰ ফল পালে? কষ্টৰ ফল পালোঁ, আল্লাই দিছে। ৰাতিটো টোপনি হৈছে নে নাই এইটো জানিব? হোৱা নাই, অলপো হোৱা নাই। অলপো হোৱা নাই। আপোনাৰ চকু দেখিয়ে গম পোৱা গৈছে আপুনি ৰাতি শুব পৰা নাই। এতিয়া কি কৰিব? কিবা ভাবিছে নে কি কৰিব? কি কৰিম মানে গাড়ীখন বিক্ৰী কৰি দিব লাগিব আৰু। বিক্ৰী কৰিব? আমি দুখীয়া মানুহ। আপুনি কি কৰে এইটো জানিব বিচাৰিম। ট্ৰেক্টৰ চলাওঁ আমি। ট্ৰেক্টৰ চলায়? আপোনাৰ সম্পূৰ্ণ ঠিকনাটো জনাব। উত্তৰ কালজাৰ। হাউলি উত্তৰ কালজাৰ। হাউলি উত্তৰ কালজাৰ, গাঁও উত্তৰ কালজাৰ। হৈছে হাউলি ৰাসৰ উপহাৰ কুপন খেলৰ পৰিচালনা সমিতিৰ লগত এতিয়াও তেওঁ যোগাযোগ কৰা নাই। আমি